নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভাল। আৰু আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 14 নৱেম্বৰ, শিশু দিৱস। সকলোকে শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেইদিনা ছট পূজা হৈ গ'ল। ছট পূজাৰ এটা ভিডিঅ' এটা দিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰব্লেম এটাৰ কাৰণে দিব নোৱাৰিলোঁ। কিন্তু হ'লেও ক্লিপ দুটামান লৈ থৈছিলোঁ, যদি পাৰোঁ এই ভিডিঅ'টোতে অলপ লগাই দিবলৈ চেষ্টা কৰিম। আৰু আজি বিশেষকৈ আমাৰ লগৰ বন্ধুসকলে মানে প্ৰয়াস হোলাংকাটনি নাজিৰা উদ্যোগত এখন নাটক আয়োজন কৰিছে। তাত সকলোৱে পাৰ্ট লৈছে আৰু মোকো ল'বলৈ কৈছিলে, কিন্তু মই ল'ব নোৱাৰিলোঁ। মানে এটা কেৰেক্টাৰ এটা দিম বুলি কৈছিলে, কিন্তু কৰিব নোৱাৰিলোঁ কাৰণ মোৰ পৰীক্ষা থকাৰ বাবে। পৰীক্ষা হ'ব নে দুদিনমান ভিডিঅ' নিদিম চাগে, কাৰণ পৰীক্ষা আছে। পৰীক্ষাটো ভালকৈ দি ল'ব লাগিব। তেনেহ'লে এতিয়া গা পা ধুই লওঁ। লগৰ বন্ধু এজনো আহি আছে, তেহেঁতৰ লগতে একেলগে সেই বন্ধুকেইজনৰ ওচৰলৈ যাম। নাটক হোৱা তাত অলপ দিনত অকণমান খেল ধেমালি ফূৰ্তি ফাৰ্তা হ'ব বুলি কৈছে। তেনেহ'লে যাওঁ তালৈ। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। গ'ল সেইফালে আমাৰ ঘৰৰ লাই শাকৰ খেতি ডাঙৰ হৈছেগৈ আৰু সেইফালে এটা অমিতা পুলি লগাইছে। এতিয়া পানী চানী অলপ দিলোঁ। আৰু আপোনালোকক এটা বস্তুতে দেখাওঁ ৰ'ব দেই। আৰু এইখন কেনেকুৱা লাগিছে আপোনালোকে কওকচোন। মানে এই শাকৰ কাৰণে মাটি খান্দিবলৈ ভাল হয়। কিহৰ কওক বাৰু, ঢকুৱা যিডোখৰ আগডোখৰ থাকে যে। বন্ধুসকল, গা পা ধুই উঠিলোঁ। মানে গা পা মানে অথনিয়ে ধুলোঁ বাৰু, কিন্তু এতিয়া আবেলি হৈ গ'ল। মানে কি হ'ল, মোৰতো ইমান টিঙালে। মইতো দুপৰীয়া যাম বুলি কৈছিলোঁ আপোনালোকক, সিহঁতৰ ওচৰলৈ, বন্ধুকেইজনৰ ওচৰলৈ। আৰু লগতে বন্ধু এজনো আহি আছে বুলি কৈছিলোঁ, কিন্তু বন্ধুজন আহিব নোৱাৰিলে। এফালে গ'ল বোলে আজি। বহুত আন্ধাৰ আহিছে দেখোন। এফালে গ'ল বোলে। আৰু কিনো কৰিম, ইমান মাথাটো টিঙালে, সেইকাৰণে অলপ শুই দিলোঁ। তাৰপৰা এতিয়া আবেলি ওলাই আহি চালোঁ যে বেলিটো ডুবুৱে হ'ল। আৰু সঁচাকৈ ভাবিবলগীয়া কথা দেই, এতিয়া এই বেলিটোৱে গৈ আমেৰিকাত ওলাবগৈ নহয় ন। আৰু বন্ধুসকল, আজি অলপ ইণ্ট্ৰ'টো সলাই দিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু এতিয়া তালৈ গৈ থাকোঁ ব'লক। আৰু গধূলিকৈ ইয়াতে নাটক হ'ব, মজা লাগিব, ব'লক। হেপী চিলড্ৰেন ডে। আৰু এইফালে দিগন্ত দা হাই বুলি কৈ দিয়ক। হাই। মোৰ ঢোলৰ গুৰু দেই, এইটো ইউটিউবত যাব। এয়া একদম দিগন্ত দা মজা ঢোল বজায়। আৰু মই এই দিগন্ত দাৰ ওচৰতে ঢোল শিকিছিলোঁ। খুব ভাল গো। আৰু আগলৈ যেন শিকাই দিয়ে আৰু ভালকৈ ধুনীয়াকৈ। আছোঁ এইফালে আজি নাটকৰ যোগাৰ। এইখন কি হয়? আইনৰ পুথি। ল বাহ, বঢ়িয়া মজা লাগিছে। আৰু বন্ধুসকল, এইফালে নাটকৰ পেইণ্টিং চলি আছে, যিটো অলপ ষ্টাইলটো কৰিব লাগিব। আৰু এইফালে সকলোৱে ড্ৰেছ পোছাক পিন্ধি আছে। বন্ধুসকল, ইয়াতে এটা কথা কওঁ, মানে সেইদিনা ছট পূজা হৈ গ'ল। ছট পূজাৰ মানে ভিডিঅ' এটা দিম বুলি ভাবিছিলোঁ, কিন্তু অলপ প্ৰব্লেম এটাৰ কাৰণে দিব নোৱাৰিলোঁ। আৰু এতিয়াতো পূৰা নাটকৰ পেইণ্টিং চলি আছে। তাৰ মাজতে আপোনালোকক ছট পূজাৰ দুটামান দৃশ্য মই নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ, দেখুৱাবই লাগিব। কাৰণ ছট দুটামান লৈ থৈছিলোঁ, তাই দি দিওঁ বুলি ভাবিছোঁ। চাই লওক আপোনালোকে। আৰু যিটো লাইটিং কৰিছে না, সঁচাকৈ বহুত ভাল লাগিছে। আৰু মই সেইদিনা ছট পূজাৰ দিনা যেতিয়া মই নাজিৰালৈ গৈছিলোঁ, তেতিয়া বন্ধু দুজনে মাতিছিলে। ভাল লাগে তেনেকৈ মাতিলে। যদি আপোনালোকেও ক'ৰবাত দেখে, মাতিব বুলি আশা ৰাখিছোঁ। নিশ্চয় ভাল লাগে। আৰু বন্ধুসকল, এয়া হৈছে ছট পূজাৰ দিনৰ দৃশ্য। দিনত ইমান আমেজটো নাহে, কিন্তু ৰাতিৰ যিটো দৃশ্য না, চাই লওকচোন। এয়া হৈছে ৰাতিৰ দৃশ্য। এইফালে ল'ৰা দাড়ি চাৰি লগাই অথনি যে আপোনালোকক দেখাইছিলোঁ বুলেটখন লৈ, পূৰা হেভি হৈ গ'ল। এতিয়া ডাইলগ চাই আছে এইফালে। কিদিনে লোনটো ল'ব নাই শ্ৰদ্ধাৰ সকলো জ্যেষ্ঠ বয়োজ্যেষ্ঠ তথা
আৰু বন্ধুসকল যিটো বাঁহীৰ মাত খুব ভাল লাগিছে শুনি আৰু অৱশেষত আমাৰ এই নাটকখন আৰম্ভ হৈছে গতিকে এতিয়া কথা নকওঁ অলপ নাটকখন দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় গতিকে চাই লওক গতিকে অধৈৰ্য নহ'বৰা ধৈৰ্য যিহেতু আপোনালোকে ধৰিবই আমি ধৈৰ্য যিহেতু আপোনালোকে ধৰিবই অসুবিধা আৰু হ'লেও ধৈৰ্য সহকাৰে সহ্য কৰিম বুলি ধৈৰ্য
আৰু বন্ধুসকল মই যে আপোনালোকক প্ৰথমতে আহোঁতে দেখাইছিলোঁ যে বৰ ডাঙৰ বাকচ তাত ল বুলি লিখা আছিলে সেইখন আনিছে আৰু বন্ধুসকল এইকেইজন বন্ধুক চিনি পাইছেনে আগতে মোৰ ভিডিঅ'ত 3টা নে 4টামান ভিডিঅ'ত মোৰ ভিডিঅ'ত ওলাইছিলে সিহঁতি আৰু সিহঁতি এতিয়া পূৰা নাটক কৰিছে চুৰ কিন্তু দেহটো কাটিব পাৰে কেইদিনমান আগতে সিহঁতক চেণ্টাৰ ভাতে টকা ৰিলিজ দিয়া হৈছে বিভা এইকেইটা শুনে গৈছি এই চাৰ্টিফিকেটে কি কয় আৰু এয়া হৈছে নাটকৰ একদম শেষৰটো চিন আৰু যিহেতু নাটকখনৰ নাম উলংগ ৰজা সেইকাৰণে শেষত ৰজাজন উলংগ হৈ যায় আৰু যদি আপোনালোকক গোটেই কাহিনীটো বুজাবলৈ যাওঁ খুব এটা জমনি কাহিনী যদি বুজাবলৈ যাওঁ ভিডিঅ'টো বহুত দীঘলৈ যাব আৰু যিখিনি পাৰিলোঁ আপোনালোকক মূল চিনখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁলোকে শিশু দিৱসৰ উপলক্ষে এখন সুন্দৰ নাটক ৰাইজলৈ আগবঢ়ালে গতিকে সঁচাকৈ খুব ভাল লাগিলে আৰু যদি আপোনালোকে নাটকখন চাই ভাল পালে প্লিজ আপোনালোকে লাইক এটা কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আগলৈ আৰু একদম মজা কণ্টেণ্টৰ ভিডিঅ' আহি আছে গতিকে আছিলে বাই ৰং বাবই ধন্যবাদ জয় আই অসম